মই কৰবালৈ যাম তো মই কৈ গৈছো বাই বাই। এই এতিয়া লগ নাপাওঁ আৰু মই এতিয়া বাছত উঠি দিম, গাড়ী নাহে নিবৰ কাৰণে। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজিছে 8:30। মই শুই উঠিছোঁ 8টামান বজাত। আজি যিহেতু মোৰ ক্লাছ নাই আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ শেষৰলৈকে। তো আজি মই এফালে ওলাই যাম, তো আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম মই কেনেকৈ কি কৰোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিহেতু মই কৈছিলোঁ আজি মই ক'ৰবালৈ যাম, তো এতিয়া মই ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। তো আপোনালোকক দেখাই গৈ আছোঁ। এতিয়া গাড়ী পালোঁ মই ধুনীয়াকৈ, এতিয়া লাহে লাহে গৈ আছোঁ। বতৰো খুব ধুনীয়া, ৰ'দো নাই বৰষুণো নাই, আহি বহুত খুব ভাল লাগিছে। এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ, এতিয়া ফুচকা খাই লওঁ অকণমান। মোৰতো ফুচকাটো বহুত ফেভৰেট হয়, সেইটো কাৰণে অলপ পেটত ফুচকা খাই দিলোঁ, পেটটোৱে কিবা লাগিছে এতিয়া। আৰু বতৰটো আহোঁতে বহুত ধুনীয়া কৰিছিলে, এতিয়া বতৰটো ইমানেই বেছি বেয়া কৰিছে। এটুপ বৰষুণো দিছে। আজি কি হয় হ'ব আৰু দেখা যাব, কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ট্ৰেফিকত ফচি থকা আধা ঘণ্টামান হ'ল, এনেকেই ফচি আছোঁ অথনিৰে পৰা। এতিয়া লাহে লাহে গৈছে আৰু বৰ দিগদাৰ দেই এইবোৰ। মোৰ বেংকত কেইটামান কাম আছে, বেংকত কাম কৰি পিনি মোবাইল ভাল কৰিব লগা আছে। তো মোবাইল ভাল কৰি পিনি যাম, য'ত মানে যাব লাগে আৰু আপোনালোকে চাই থাকিলে গম পাব ক'ত যাম। আৰু মোৰ লগৰজনীকো লৈ যাব লাগিব লগতে, তাইৰ লগতে যাম আৰু আমি দুজনী। আহি দেখিলোঁ যে বেংক বন্ধ, ইমান আন্ধাৰ ইয়াত, ভয়ে খাই গ'লোঁ মই। বেংক বন্ধ, মোৰ আজিও কাম নহ'ল। আৰু আজি যিহেতু 1 এপ্ৰিল, সেইটো কাৰণে চাগে বেংক বন্ধ। আকৌ বেলেগ এদিন আহিব লাগিব বেংকৰ কামৰ কাৰণে। বৰ দিগদাৰ দেই। উপায় নাই, এতিয়া আমি যাওঁ মোবাইল ভাল কৰিবৰ কাৰণে। মোবাইল বেয়া হৈ আছে, তাৰপিছত যামগৈ আৰু মেগা মাৰ্কেট। ইয়াত মানুহবিলাক বৰষুণৰ কাৰণে চব ৰৈ আছে। বজাৰ কৰিব আহি পুৰা বৰষুণে তিতিলে সিহঁতক। এতিয়া গৈ আছোঁ আৰু বৰষুণ পুৰা। সেনেকেই বৰষুণত তিতি আহি পালোহি আমি তিনিচুকীয়াৰ তিতিয়া মাৰ্কেট। ইয়াত মোবাইল ভাল কৰা হয়, যি মোবাইল হ'লেও। তো আমি ইয়াতে আহিলোঁ মোবাইল ভাল কৰিবৰ কাৰণে। এয়া গোটেই ডিছপ্লেখন ভাঙি থাকিলে আৰু এয়া মোবাইলটো এতিয়া ভাল কৰি আছে ধুনীয়াকৈ। মোবাইল ঠিক হৈ গ'ল, এতিয়া গোটেই ভিজি গ'লোঁ বৰষুণত, বহুত বৰষুণ দি আছিলে। এতিয়া ম'ম' খাই লওঁ, তাৰপিছত যাম আৰু লাহেকৈ য'ত যাব লগা আছে সেইবুলি আপোনালোকক কৈহে আছোঁ, কিন্তু যাবলৈ পৰা নাই এতিয়ালৈকে। বহুত দেৰি হৈ গৈছে, 1টা বাজিলে এতিয়া খাই মেলি যাওঁ আৰু তাত ঘৰো যাবলৈ লাগিব। তাৰপিছত আকৌ দেৰিয়ে হ'ব চাগে আজি মোৰ। ম'ম' খাম বুলি ইমান আশা কৰি আছিলোঁ, কিন্তু ম'ম' খাব নাপালোঁ, ম'ম' নাছিলে। ফ্ৰাইড ৰাইচ খাই গুচি আহিলোঁ, কিন্তু হ'লেও মনটো ইমান ভাল নালাগিলে মোৰ। এতিয়া বহুত বৰষুণ দি আছে। এতিয়া লগৰজনীও লৈ ল'লোঁ, এইজনী দেখিছোঁ নেদেখা নাজানো। এতিয়া আমি গৈ আছোঁ। এই দুইজনী লগৰ ৰুমত আহি গ'লোঁ। এতিয়া ধুনীয়াকৈ পাৰ্টি কৰিম। ইহঁতি নাই ৰুমত, ইহঁতি গৈছে বজাৰ কৰিবলৈ, কিবা কিবি মাংস চাংস আনিব চাগে। আজি পূৰা এনজয় কৰি আমি পূৰা মজা লাগিব। কিন্তু আমি বহুত বৰষুণ বতৰ ইয়াত কষ্টকৈ আহিলোঁ, তিতি আহিছোঁ আমি দুইজনী ধুনীয়াকৈ। এতিয়া আপোনালোকে চাই থাকিব বাৰু। সিহঁতি আমাক পূৰা ভাত বনাবলৈ লগাই দিছে। এইফালেও দেখাই দিয়া অলপ। এইফালে কেৰাহীটো পাতি থৈ দিছোঁ গেছত, আদা ৰচুন নাই। আমি আহিছোঁ আলহী, সিহঁতক কৈ থ'ব লাগে আমাক কি কৰাই আছে সিহঁতে। এতিয়া আমি ধুনীয়াকৈ বনাওঁ আৰু ল'ৰাকেইটাক বনাই দিওঁ, ধুনীয়াকৈ খাব, আমিও খাম আৰু। আমি খানা বনাবলৈ অঁ
এয়া আহি গ'ল গাহৰি মাংস এতিয়া আমি বইল কৰিছোঁ গাহৰি মাংসটো এয়া চাওক কেঁচা মাংস এয়া এইটো কি কয় পাহৰি থাকিলোঁ নামটো ইলাইচি লং আৰু ডালচেনি ইয়াত খুন্দা হৈ গ'ল এইখিনি পিঁয়াজ কাটি লৈছোঁ 2টা এইফালে আছে জলকীয়া বিলাহী আৰু আলু আৰু আদা নহৰু পেষ্টটো দি দিম আৰু লগতে গাহৰি ড্ৰাই ফ্ৰাই খাই বোলে তো মই ধুনীয়াকৈ বনাই দিম সিহঁতক ফ্ৰাইটো বনাই দিম ধুনীয়াকৈ মিছা কৈছে একটা কটা নাই তাই এইবিলাক চব মই কৰিছোঁ এইবোৰ চব মই কৰিছোঁ এতিয়া ধুনীয়াকৈ বনাম খাম আৰু যাম এতিয়া কেৰাহীটো পাতি দিলোঁ এতিয়া ইয়াত তেল তেলটো নাচিছ ন হৈ যাব ন এতিয়া তেল দি দিলোঁ এতিয়া গৰম হ'ব এতিয়া পিঁয়াজখিনি ঢালি দিলোঁ এতিয়া ইয়াত মছলা চছলা দি মেলি সেই আলু এতিয়া ধুনীয়াকৈ দি দিছোঁ এতিয়া মাৰি দিওঁ এতিয়া ভাত বনাইছোঁ এতিয়া খাই মেলি ধুনীয়াকৈ যাম আৰু ঘৰলৈ এতিয়া আমি দুজনী ৰৈ আছোঁ ভাত দিব আৰু মই আধা ভাত বনালোঁ মাংসটো উপৰি আহি গাতে পৰিলেহি তাৰপিছত নবনালোঁ লগৰটোৱে বনালে এতিয়া আমি দুজনী খাম আৰু যামগৈ আৰু আমাৰ ভাত আহি গ'ল মাংস গাহৰি মাংস আৰু ভাত খাইছোঁ এয়া পাপৰ সেইকেইজনী গুচি গ'ল ন এতিয়া ভাত চাত খালোঁ মাংসটো মই বনাইছিলোঁ ভালেই লাগিলে খাই এতিয়া আৰু অলপ দেৰি থাকি যামগৈ ঘৰলৈ আমি যাবলৈ ওলালোঁ কিন্তু বহুত বেছি বৰষুণ দি দুটা হৈছে আমাৰ লগৰ সিহঁতে মাতিছিলে আমাক ভাত খাবৰ কাৰণে এতিয়া এতিয়া আমি বহুত বেয়া বৰষুণ দিছে ইয়াত হ'লেও যাব লাগিব মায়েও ফোন মাৰি আছে 4টা বাজিলে তো এতিয়া আমি যাম আৰু এয়া চাওঁ ইমান বেয়া বৰষুণ দিছে কেনেকৈ দেখে নাপায় বাই বাই এই এতিয়া লগ নাপাওঁ মই এতিয়া বাছত উঠি দিম গাড়ী নাহে নিবৰ কাৰণে এতিয়া আমি যাম আৰু মেলি কিনে উপায় নাই ভাল লাগিলে আহি পিনি অৰ্জুন ভাল লাগিলে আহি পিনি কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে আকৌ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা সিহঁতি আগবঢ়াই দিলে বাছত এতিয়া মই গৈ আছোঁ আহি ঘৰ পালোহি পূৰা ভিজি গ'লোঁ এডোখৰ আহোঁতে আৰু মই অলপ খোৱা বস্তু লৈ আহিছোঁ আৰু মানে অহা অকণমান দেৰিও হ'ল মায়ে মানে গালি পাৰে তো সেইটো কাৰণে অলপ খোৱা বস্তু অলপ লৈ আহিছোঁ আৰু সৰু সুৰা মিঠাই চিঠাই অলপ দেখাইছোঁ ৰাহা হম লগৰ কা সেই লৈ আহিছোঁ পিছত কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত এইখিনি খাম আৰু লাহেকৈ আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু অন্য এটা ভিডিঅ'লৈ মই সোনকালে আহি আছোঁ আপোনালোকৰ ওচৰত আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই গোটেই ভিজি গ'লোঁ অৱস্থা গোটেই বেয়া যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ চাই আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ